ওয়েলকাম টু মাই চেনেল। এইখন ভিডিঅ'ত মই এখন দেশৰ উন্নতিৰ আশা ভৰসাৰ থল তথা ছাত্ৰ ছাত্ৰীসকলৰ জীৱনক কিদৰে উন্নতি কৰিব পাৰি, তেওঁলোকৰ মন কিদৰে পঢ়াত বহাব পাৰি, সেই সম্পৰ্কে দুই এষাৰ কথা আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভেৰি মাছ। কেৱল ষ্টেটাছ সলনি কৰিয়েই জীৱন পৰিৱৰ্তন কৰিব নোৱাৰি, কেৱল সপোন চায়ে জীৱন পৰিৱৰ্তন কৰিব নোৱাৰি। সদায় মানুহৰ ওচৰত নিজৰ জীৱন পৰিৱৰ্তন কৰাৰ বাবে দুটা ৰাস্তা থাকে। এক নম্বৰ হ'ল উঠক আৰু আপোনাৰ মনৰ সপোনক সম্পূৰ্ণ কৰক। 2 নম্বৰ নতুবা শুই থাকক আৰু মনৰ বিচৰা সপোন চাই থাকক। যিমান সোনকালে হয় দ্বিতীয় ৰাস্তা বাছনি কৰি লওক। যদি আপুনি পলম কৰি দিয়ে তেতিয়া গোটেই জীৱন আপোনাৰ মন মাৰি থাকিব লাগিব আৰু বেলেগৰ তলতীয়া হিচাপেহে কটাব লাগিব। এটা কথা সদায় মনত ৰাখিব যে আৰম্ভণি সদায় শূন্যৰ পৰাই আৰম্ভ হয়। প্ৰত্যেক মহান ব্যক্তিয়ে প্ৰথমতে এজন সাধাৰণ ব্যক্তিয়ে আছিল। প্ৰত্যেক মানুহে এদিন অনাহাৰে আছিল, প্ৰত্যেক মালিকে এদিন চাকৰ আছিল, প্ৰত্যেক খেলুৱৈ এদিন ষ্টুডেণ্ট আছিল, প্ৰত্যেক ষ্টাৰ তথা তাৰকা এদিন একোৱে নাছিল। কিন্তু আপুনি কিয় ভয় খাই আছে? ইমান পৰিশ্ৰম কৰক আৰু তেতিয়ালৈ কৰক যেতিয়ালৈ আপোনাক ঠাট্টা কৰাসকলে আপোনাক প্ৰশংসা নকৰে। দোকানৰ পৰা মনে বিচৰা কিবা বস্তু তাৰ মূল্য দিহে ল'ব পাৰি। ঠিক তেনেকৈ মনে বিচৰা জীৱন আহৰণ কৰিবলৈ পৰিশ্ৰমৰ ওপৰত মূল্য দিব লাগিব। যিজন পৰিশ্ৰম নকৰাকৈ কেৱল ভগৱানৰ ওপৰত ভিক্ষা মাগি থাকে, সিহঁতে কেৱল সিমানখিনিয়ে পায় যিমানখিনি এজন ভিকাৰীয়ে গোটেই দিন ভিক্ষা মাগি পায়। সেইবাবে আমি সদায় মূল্য দিবলৈ প্ৰস্তুত থাকিব লাগিব। আজিৰ যুগত বিষৰ বটলতো সিমান বিষ নাথাকে যিমান আজিকালি মানুহৰ মনত আনৰ বাবে হিংসা থাকে। সেইবাবে আনৰ ওপৰত ভৰসা কৰা বাদ দি এইটো নিজৰ মনত বহুৱাই লওক যে আপোনাৰ বাহিৰে কোনোবাই আপোনাক সফল কৰাব নোৱাৰিব। জীৱনৰ মাত্ৰ এটাই নিয়ম যে কেতিয়াও হাৰ নামানিব আৰু সদায় আগবাঢ়ি যাব। সদায় এইটো মনত ৰাখিব যে এই পৃথিৱীত একোৱে অসম্ভৱ নহয়। এটা সৰু ঢৌৱে গোটেই নাওখনক ডুবাই দিব পাৰে, ঠিক তেনেকৈ সৰু সুৰা ভুলেও বহুত ডাঙৰ লোকচান কৰাব পাৰে। যদি পানীৰ সামান্য টোপ বাৰে বাৰে শিলৰ একে ঠাইতে পৰি থাকে তেন্তে শিলতো ইয়াৰ চিহ্ন থাকি যায়। এইটো হ'ল কনচিষ্টেঞ্চি তথা অবিৰত প্ৰচেষ্টাৰ ক্ষমতা, যিয়ে যিকোনো ব্যক্তিক সফল বনাই দিব পাৰে। এই কনচিষ্টেঞ্চিৰ অভাৱেই যিকোনো মানুহক আনচাকচেছফুল বনাই দিব পাৰে। আজি আপুনি ভাবিব যে মই আজি পঢ়িম, আজি মোৰ মনক কণ্ট্ৰলত ৰাখিব লাগিব। আপুনি ভাবি লৈছে যে আপুনি এই কাম 1 ঘণ্টা নহয় 2 ঘণ্টা কৰিব, কিন্তু পিছৰ দিনে আপুনি পাহৰি গ'ল। এইটোৱে হ'ল মানুহৰ আটাইতকৈ ডাঙৰ ভুল। মানুহে আগ্ৰহ কৰি কিবা কাম কৰিব লাগে কিন্তু পিছৰ দিনাই আকৌ পাহৰি যায়। য'ত সফলতা লাভ কৰিবলৈ যিকোনো কামক বাৰে বাৰে কনচিষ্টেঞ্চি তথা অবিৰত প্ৰচেষ্টাৰ সৈতেহে কৰিব লাগে। এদিন বা দুদিন যিকোনো কাম কৰিলেই তাৰ পৰা কোনো ধৰণৰ ৰিজাল্ট ভাল নাহিব। 2 দিন জিম বা ব্যায়াম কৰিলেই কোনোবাৰ শাৰীৰিক কোনো পৰিৱৰ্তন দেখা নিদিয়ে। কেৱল গোটেই বছৰ অবিৰতভাৱে যোৱাৰ বাবেহে ৰিজাল্ট দেখা দিয়ে। এটা নদীয়ে নিজৰ ক্ষমতাক লৈ নহয়, কেৱল নিৰন্তৰ প্ৰয়াস তথা কনচিষ্টেঞ্চিৰ ফলতহে পাৰক ভাঙি ৰাস্তা বনাব পাৰে। বৰষুণৰ পানীৰ টোপ যদিও অতি ক্ষুদ্ৰ তথাপিও অনবৰতে হোৱা বৰষুণেও নদীৰ সৃষ্টি কৰিব পাৰে। এনেকৈ আমাৰ সৰু সুৰা কিন্তু নিৰন্তৰ প্ৰয়াস তথা কনচিষ্টেঞ্চিয়েই আমাৰ জীৱনক পৰিৱৰ্তন কৰাব পাৰে। সেইবাবে সফলতাৰ বাবে সবাতোকৈ প্ৰথম একমাত্ৰ ইম্পৰ্টেণ্ট হ'ল নিৰন্তৰ প্ৰয়াস তথা কনচিষ্টেঞ্চি। এই নিৰন্তৰ প্ৰয়াসৰ বাবে সদায় আপুনি মটিভেট হৈ থাকিব লাগিব। প্ৰত্যেক দিনে মনত কৰিব লাগিব যে আপোনাৰ জীৱনৰ লক্ষ্য কি। কিন্তু মানুহ বিভিন্ন কাৰণৰ প্ৰভাৱত নিৰন্তৰ প্ৰয়াস তথা কনচিষ্টেঞ্চি গুণটো হেৰুৱাই পেলাব লগা হৈছে। আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু যিয়ে নিৰন্তৰ প্ৰয়াস তথা কনচিষ্টেঞ্চিত বাধা দিয়ে সেয়া হ'ল আলস তথা আৰাম। কাৰণ ইয়ে আপোনাক যিকোনো কাম নিৰন্তৰভাৱে কৰাত বাধা দিয়ে। আপোনাক বাৰে বাৰে মনত কৰাই দিব যে কালিওতো জিমত গৈছিলা, কালিওতো 2 ঘণ্টা পঢ়িলা, কালিওতো কিমান কাম কৰিলা, আজিৰ দিন এনেই যাব দিয়া, পিছত কৰিবা।
যেতিয়াই এনে ভাৱ আপোনাৰ মনত আহি যাব তেতিয়াই আপোনাৰ নিৰন্তৰ প্ৰয়াস তথা কনচিষ্টেন্সি ভংগ হ'ব। আলস তথা আৰাম এনেকুৱা এক বেয়া গুণ যিয়ে মানুহক সফল হোৱাত বাধা দিয়ে। ইয়াৰ বাবে মানুহে জীৱনৰ মূল্যৱান সময় নষ্ট কৰি দিয়ে, কিন্তু পিছত কেৱল তাৰ আফচোচ কৰিব লাগে যদিও হেৰাই যোৱা সময় আৰু কেতিয়াও ঘূৰাই নাহে। সেইবাবে আলসক কেতিয়াও আপোনাৰ কাষত আহিব নিদিব আৰু নিজক সদায় উৎসাহিত কৰি ৰাখিব। যদি আপুনি নিজকে উৎসাহিত কৰি ৰাখিব লাগে তেতিয়া আপুনি সদায় মটিভেট হৈ থাকিব লাগিব। এতিয়া আপুনি কেনেকৈ মটিভেট হৈ থাকিব? তাৰ বাবে কেৱল মটিভেশ্যন ভিডিঅ' চালেই নহ'ব, কাৰণ ই কেৱল আপোনাক অকণমান সময়ৰ কাৰণেহে উৎসাহিত কৰিব। আপোনাৰ লক্ষ্যৰ কথা অকণমান সময়ৰ কাৰণে মনত আহিব আৰু এক প্ৰবল ইচ্ছা জাগৃত হ'ব আপোনাৰ মনত। কিন্তু অকণমান পিছতে বেলেগ কিবা কামত লাগি আপুনি সকলো পাহৰি যাব যে আপোনাৰ লক্ষ্য কি আছিল। তেতিয়া আপোনাৰ ধ্যান সলনি হৈ যাব। সেইবাবে সদায় ৰাতিপুৱা নিজকে মনত কৰাই দিয়ক যে আপোনাৰ জীৱনৰ লক্ষ্য কি। প্ৰয়োজন হ'লে কেৱল এবাৰ নহয়, বহুবাৰ মনত কৰক। ছাত্ৰৰ বাবে কনচিষ্টেন্সি বহুত দৰকাৰ, কাৰণ নিজকে সদায় মনত কৰাব লাগিব যে সন্মুখত আমাৰ এক্সাম আছে, এক্সামত আমাৰ ভাল নম্বৰ পাব লাগিব। তেতিয়াও সদায় আপুনি শক্তি তথা ক্ষমতাৰে ভৰপূৰ হৈ থাকিব। ফলত এই আলস তথা আৰাম অত্যন্ত বেয়া গুণটো আপোনাৰ পৰা হাৰ মানিব লাগিব। আলসী ব্যক্তিৰ বাবে বৰ্তমান তথা ভৱিষ্যত দুয়োৱে অন্ধকাৰ। আলসত জীৱন পাৰ কৰা আত্মহত্যাৰ সমান হয়। জীৱন আৰু সময়ৰ মহত্ব বুজি নোপোৱা লোকসকলে নিজৰ মূল্যৱান জীৱন আৰু সময় আনৰ বাবে হেৰাই যায়। আলসৰ বাবে তেওঁৰ কিমান যে লোকচান হয় তেওঁ নিজে ভাবিব নোৱাৰে। যেনেকৈ নদী বৈ যায় আৰু কেতিয়াও উভতাই নাহে, তেনেকৈ ৰাতি আৰু দিন মানুহৰ আয়ুলৈ গুচি যায়, উভতাই কেতিয়াও নাহে। সঠিক দিনৰ চৰ্চা নোহোৱাৰ বাবেই আলসতাই বাঢ়ি যায় আৰু ধীৰে ধীৰে আলস দিনৰ চৰ্চাত পৰিণত হয়। সেইবাবে আত্মাৰ ধ্যান সলনি হৈ যায়। সেইকাৰণে সদায় নিজকে মনত কৰাই দিব লাগে যে আমাৰ লক্ষ্য কি। গতিকে জীৱনত যদি কিবা কৰাৰ ইচ্ছা আছে, জীৱনত যদি ভাল মানুহ হোৱাৰ ইচ্ছা আছে, তেতিয়া এই আলসতাক আমি দূৰ কৰিবই লাগিব। সেইকাৰণে আজি ছাত্ৰ ছাত্ৰীসকল নিজকে প্ৰতিশ্ৰুতিবদ্ধ হওক যে কেতিয়াও জীৱনত আলসতাক ঠাই নিদিব আৰু সদায় নিজৰ লক্ষ্য মনত ৰাখি মটিভেট হৈ থাকিব আৰু আগবাঢ়ি যাব। Thank you very much for watching this video. Please subscribe to my channel to get more videos like this. Also hit the like button and share this video.